Hello friends, welcome to my channel. Aku eta onno eta videot আপোনালোকক পুনৰ এবাৰ স্বাগতম জনালো আৰু এইটো চাওক মাহিয়ে কেনেকা হাঁহি আছে আৰু এতিয়া ফটো তুলিবলৈ গৈ আছো আমাৰ আইতা জনে বলে গোটৰ কিবা ফটো দিব লগা আছে সেই কাৰণে ফটো তুলিবলৈ আহিলো আৰু ইয়া চাওক আমাৰ আইতা আজি কাছি ৰেডি হৈ গল ইয়া ফটো তুলিবলৈ গছৰ লগত গছ পুলি ৰুইছিলে এই গছ পুলি আকৌ বলে এতিয়াও আকৌ ফটো তুলিব লাগে বুলি কৈছে এইটো কাৰণে ফটো তুলিবলৈ আহিলো নাকি আইতা গৈ আছে মই ফটো তুলিম আৰু কিমান ধুনীয়া ধুনীয়া ফুল ৰুই থৈছে চাওকচোন এইটো গোলাপ ফুল এইটো কিবা ফুল নাম নেজানো দেই মই আপোনালোকে যদি গম পায় তেতিয়াহলে কৈ দিব আৰু বহুত কেটা ফুল ৰুই থৈছে এয়া মাহিয়ে কেনেকা লাজ কৰি চাই আছে চাওকচোন কেমেৰা দেখালে পিছফালে ঘূৰি যায় কি হ'ব বাগান কৰি থৈ দিছে চাওকচোন ঘৰৰ পিছপিনে সব বাগান কোনটো গছ আছিলে এইটো ফটো তোলা হৈ গল ইয়া আইতা এইটো মাহি হৈ গল ফটো তোলা যাও এতিয়া লগৰবোৰৰ লগত ঘূৰিবলৈ যাও এতিয়া কাম হৈ গল মোৰ যাম গৈ আৰু আমাৰ মাহি এতিয়া পাতি বনাই আছে এইটো পাতি বনাই আছে আমি ঘৰত বহা পাতিখন মাহিয়ে বনাই আছে যেতিয়া ভিডিঅ' বনাই তেতিয়াই লাজ কৰে আৰু এতিয়া এইগুলো ফুৰিবলৈ আমাৰ গাঁৱতে লগৰবোৰে ওলাই আছিলে সকলোৱে মিলি কথা পাতি থাকে এনেই গাঁৱত মিলি পেলাই কথা পাতি থাকো সেইকাৰণে ময়ো গৈ আছো লগৰবোৰৰ লগত কথা পাতিবলৈ এনেই খেলি থাকিবলৈ আহিছিলোহে ফুৰিবলৈ লগৰবোৰৰ লগত আৰু সেই সময়তে কৈ দিলে মায়ে মোক দোকানৰ পৰা কিবা এটা আনিবলৈ পঠাই দিলে সেইকাৰণে আহিব লগা হ'ল দোকানলৈ আহি গ'লো এতিয়া দোকানৰ পৰা আকৌ যাওঁ অলপ ফুৰিবলৈ যাওঁ লগৰবোৰৰ লগত আৰু এতিয়া আহি গ'লো পথাৰত পৰা ইহঁতে পোচাপ মাৰি আছে বোলে এইটো চাওঁ কি কথা কৈ যায় সৰু সৰু কথাবোৰে তাই মন মহি যায় one chance গাড়ী আহি দিয়াৰ কাৰণে পোচাপ মাৰা নহ'ল আকৌ এতিয়া ইহঁতে তিনিজনে পোচাপ মাৰি আছে ইয়াত চাওক কিমান বাৰ মাৰিব পাই চাওঁচোন এইটো নোৱাৰিলে নহ'ল ইও নোৱাৰিব চেছ খতম চিনাকি বাতৰ সুৰে মোক কি কথা কৈ যায় সৰু সৰু কথাবোৰে তাই মন মোহি যায়